হাই এতিয়াই পাইছোঁ আমি সেই হাজোৰ মানে গেটত সোমাইছোঁ আৰু ক'ত গৈ আছোঁ আমি বৰপেটা গৈ আছোঁ লগ পাম হয় ৰাস্তাত গৈ থাকোঁতে বেল দি বনোৱা একাপ গৰম চাহ খাই যাত্ৰাটো আৰম্ভ কৰিলোঁ সকলোৱে কয় যে বৰপেটাৰ যদি দৌল দেখা নাই তেতিয়াহ'লে আচল হোলীটোৱে অসমৰ দেখা নাই সেইকাৰণে আমিও ওলালোঁ বৰপেটাৰ দৌল উৎসৱ যিহেতু বৰপেটাৰ দৌল উৎসৱ বুলি কোৱা হয় সেইকাৰণে আমি দৌল উৎসৱ চাবলৈ বুলি ওলালোঁ আমি গৈ পালোঁ আৰু মানুহৰ ভিৰ দেখিছে কিমান মানুহ বহুত বেছি মানুহ হৈছিলে আৰু আজি যিহেতু মামাও গৈছিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া সেইকাৰণে আৰু অলপ বেছি ভিৰ হৈছিলে মানুহৰ ভিৰবোৰ দেখিলে গম পায় যে বৰপেটাত কোনো ধৰণৰ জাতি ভেদ নাই কোনো ধৰণৰ সৰু ডাঙৰ নাই সকলোতে এটাই কথা যে হোলী সকলোৱে একেলগে খেলিব লাগে আৰু সেইটোৱে ইয়াতো দেখা পোৱা যায় এইফালে হোলী গীত গাই আছিলে আমি সেৱা কৰি ফুট ল'লোঁ বৰপেটাৰ হোলীৰ এটা আকৰ্ষণীয় বস্তু কিন্তু আছে আপোনালোকে যদি বৰপেটালৈ গৈছে যিসকলে গৈছে তেওঁলোকে জানেই চাগে বৰপেটাৰ এই দোকানবোৰত একদম বৰ ধুনীয়াকৈ মানে বহুত ধুনীয়াকৈ কথা লিখি থোৱা থাকে যিবোৰ একচুৱেলি চাবলৈ হ'লে আমাৰ কাৰণে নতুন যিহেতু আমি বৰপেটাত ফাৰ্ষ্ট টাইমৰ কাৰণে গৈছিলোঁ বহুত ধুনীয়া লাগে মানুহৰ ভিৰৰ কাৰণে আমি গোটেইখিনি বস্তু চাব পৰা নহ'ল কাৰণ বহুত বেছি মানুহ আজি গৈছোঁ যদিও আজিও বহুত বেছি মানুহ হয়তো পৰহিলে 6 তাৰিখে আৰু বেছি মানুহ হ'ব তথাপিও বহুত বেছি ভাল লাগিল আজি গ'লোঁ এটা নতুন অভিজ্ঞতা হ'ল বৰপেটাত হোলী আমি শুনি থাকোঁ সকলোৰে মুখৰ পৰা আজি নিজ চকুৰে দেখিলোঁ কেনেকুৱা লাগিলে ফাৰ্ষ্ট টাইম গ'লোঁ ভাল লাগিল বৰপেটাৰ হোলীৰ আৰু এটা বিশেষত্ব আছে যিহেতু আপোনালোকে সকলোৱে শুনিছে চাগে যেনেকৈ এইটো বগৰী পায় জেলপি বাবা এক চেলিয়া বাকিতে হৈছে জেলপি দোকান মাকলৈ জেলেপি খাব সেনেকুৱা খাবলৈ সকলোখিনি চাই আহি আমি প্ৰণীতাৰ হোটেলত নলবাৰীৰ ভাত এসাঁজ খালোঁ আজিলৈ আহিছোঁ দেই